ওয়েলকাম অল অফ ইউ আপোনালোক সকলোকে আমাৰ নিউ লাৰ্ণিং ইউটিউব চেনেলটোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'তে আমি আলোচনা কৰিম ব্যক্তিত্ব অৰ্থাৎ পাৰ্চনেলিটিৰ বিষয়ে, যিটো অসম টেটৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ টপিক। ইয়াৰ পৰা কুৱেশ্যন প্ৰায় অহা দেখা যায়। ঠিক আছে, তাৰে চাওকচোন আলোচনা কৰি আহক। প্ৰথমতে ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ পাৰ্চনা শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে ভাৱৰীয়াৰ মুখ। ইয়াৰ পৰা আপোনাৰ প্ৰশ্ন আহিব পাৰে যে ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে? সেইটো হ'ব পাৰ্চনা শব্দৰ পৰা। বা এনেকৈও কুৱেশ্যন আহিব পাৰে যে পাৰ্চনেলিটি শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছিল বা উদ্ভৱ হৈছিল? সেইটো হ'ব লেটিন ভাষাৰ পৰা। ঠিক আছে, যাৰ অৰ্থ পাৰ্চনা শব্দৰ অৰ্থ কি? সেইটো হ'ব ভাৱৰীয়াৰ মুখ। ঠিক আছে, তাৰপাছত চাওক ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ। ঠিক আছে, তো ব্যক্তিয়ে নিজকে পৰিৱেশৰ লগত কৰা সমাযোজনতেই ব্যক্তিত্ব প্ৰকাশ পায়। ব্যক্তি যিটো পৰিৱেশত বাস কৰে সেই পৰিৱেশত তেওঁ নিজকে খাপ খুৱাই ল'ব পৰা, মিলিব পৰা যিটো গুণ তেওঁ সেইটোকে কি বুলি কোৱা হয়? ব্যক্তিত্ব বুলি কোৱা হয়। ঠিক আছে, সেইটোৱে কৈছে। খটো চাওক সমাজৰ মাধ্যমেৰেই ব্যক্তিত্ব প্ৰকাশ লাভ কৰে। যদি কয় ব্যক্তিত্ব কেনেকৈ প্ৰকাশ লাভ কৰে, সেইটো হ'ব সমাজৰ মাধ্যম বা সমাজতে। সমাজৰ বিভিন্ন লোকে এজন লোকৰ ব্যক্তিত্বৰ গুণৰাশি বৰ্ণনা তথা মূল্যায়ন কৰে। আৰু আমি যোনটো সমাজত বাস কৰোঁ সেই সমাজত থকা লোকসকলেই আমাৰ কথা পাতিব পৰা ব্যৱহাৰ, আচৰণ সেইবোৰৰ ওপৰত ভিত্তি কৰি আমাৰ ব্যক্তিত্বক মূল্যায়ন কৰে। ঠিক আছে, তাৰপাছত চাওক ব্যক্তিত্বৰ দৈহিক আৰু মানসিক ক্ৰিয়াৰ সংযোজনত ব্যক্তিত্বই প্ৰকাশ পায়। এতিয়া কৈছে যে দৈহিক আৰু মানসিক, কাৰণ যদি মানুহ এজনৰ দৈহিক আৰু মানসিক দুয়োটা অৱস্থা একে নহয়, ঠিক আছে, ভাল নাথাকে, মানসিকভাৱে তেওঁ যদি দুৰ্বল হয় বা দৈহিকভাৱে তেওঁ দুৰ্বল হয়, তেওঁৰ ব্যক্তিত্ব নিশ্চয় সমাজত প্ৰকাশ লাভ কৰিব নোৱাৰিব। তেওঁ সমাজৰ লগত মানুহৰ লগত মিলিব নোৱাৰিব ভালকৈ। ঠিক আছে, আৰু সেইটো কাৰণেই কি হয়, ব্যক্তিত্ব প্ৰকাশ পাবৰ কাৰণে বা ব্যক্তিত্ব গঠন কৰিবৰ কাৰণে দৈহিক আৰু মানসিক দুয়ো ফালৰ পৰা তেওঁ সক্ৰিয় আৰু একো অসুবিধা নথকাকৈ ধুনীয়া থাকিব লাগে, যাতে তেওঁ কি কৰে নিজৰ ব্যক্তিত্বক ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰে। ঠিক আছে, তো 4 নম্বৰটো চাওক সমাজ বা জাতি একোটাৰ নিজ বৈশিষ্ট্যৰ দ্বাৰাও ব্যক্তিত্ব প্ৰভাৱান্বিত হয়। ঠিক আছে, সমাজ বা জাতিৰ নিৰ্দিষ্ট কিছুমান নীতি নিয়ম থাকে, বৈশিষ্ট্য থাকে, সেইবোৰৰ ওপৰতো প্ৰভাৱ পেলায়, ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলায়। লগতে সমাজৰ ধৰ্মীয় পৰিৱেশ, কৃষ্টি, সভ্যতা, ৰীতি নীতি আদি এজন লোকৰ ব্যক্তিত্ব এক বিশেষ ৰূপত গঢ়ি তুলিব পাৰে। সেইটো হয় যে যিকোনো সমাজৰ যিবোৰ নীতি নিয়ম আছে, আচাৰ আচৰণ আছে, সেইবোৰো ব্যক্তিত্বৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায়। কাৰণ যদি কোনোবা এজন ব্যক্তি ভাল পৰিৱেশত থাকে, তেওঁৰ ব্যক্তিত্ব বা ব্যৱহাৰৰ প্ৰতি ভাল আৰু অলপ বেকৱাৰ্ড টাইপৰ অলপ তেনেকুৱা জেগাত থাকিলে তেওঁৰ ব্যক্তিত্বৰ অলপ সেইটো প্ৰভাৱ পৰে। সেইটো আমি লক্ষ্য কৰিছোঁ। সেইটোকে কৈছে ইয়াত যে সমাজৰ বিভিন্ন ৰীতি নীতি আৰু সভ্যতা, কৃষ্টি, সংস্কৃতি আদিও কি কৰে ব্যক্তিত্বত প্ৰভাৱ পেলায়। তাৰপাছত চাওক ব্যক্তিত্ব হৈছে এজন লোকৰ সমগ্ৰ দেহ মনৰ ঐক্য, সামঞ্জস্য আৰু সুসংগঠনৰ প্ৰতীক। সেইটো কৈছে যে ব্যক্তিত্ব কি? এজন লোকৰ দেহ মনৰ পৰা আৰম্ভ কৰি তেওঁ দেহৰ ফালৰ পৰা, মনৰ ফালৰ পৰা, শাৰীৰিকভাৱে মানসিকভাৱে তেওঁ যথেষ্ট ভাল, সক্ৰিয় আৰু এক্টিভ হ'ব লাগে, তেতিয়াহে তেওঁৰ ব্যক্তিত্ব এটা সুসংগঠন প্ৰকাশ পায়। নহ'লে তেওঁৰ ব্যক্তিত্বত কিছুমান বাধাৰ সৃষ্টি হয়। ঠিক আছে, সেইটো কৈছে গোটেই ফালৰ পৰা তেওঁ কি হ'ব লাগে? ঐক্য, সামঞ্জস্য আৰু সুসংগঠনৰ প্ৰতীক হিচাপে পৰিচালিত হ'ব লাগে। ঠিক আছে, তাৰপাছত চাওক ব্যক্তিত্বৰ শ্ৰেণীবিভাগ, টাইপছ অফ পাৰ্চনেলিটি। বিভিন্ন সময়ত ভিন্ন মনোবিজ্ঞানীয়ে ব্যক্তিত্ব বিভিন্ন শ্ৰেণীত ভাগ কৰিছে। ইয়াৰ ভিতৰত কাৰ্ল ইউং অন্যতম। মনোবিদ কাৰ্ল ইউঙে ব্যক্তিত্বক 3 ভাগত ভাগ কৰিছে। এতিয়া আপোনালোকৰ প্ৰশ্ন আহিব পাৰে কাৰ্ল ইউঙৰ মতে ব্যক্তিত্ব কেই ভাগত ভাগ কৰিছে? সেইটো হ'ব 3 ভাগত। সেইকেইটা কি? বহিৰ্মুখী এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি, অন্তৰ্মুখী ব্যক্তিত্ব, ইণ্ট্ৰভাৰ্ট পাৰ্চনেলিটি আৰু উভয়মুখী ব্যক্তিত্ব, এম্বিভাৰ্ট পাৰ্চনেলিটি। তো বহিৰ্মুখী যিটো প্ৰথম আছে, বহিৰ্মুখী ব্যক্তিত্ব এক্সট্ৰভাৰ্ট, সেইটোত কৈছে যিসকল ব্যক্তি সাধাৰণতে ব্যৱহাৰিক আৰু আন মানুহৰ লগত মিলিজুলি জীৱনটো উপভোগ কৰে, তেওঁলোক হ'ল বহিৰ্মুখী ব্যক্তিত্বৰ অধিকাৰী বা এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি। যিসকলে সমাজৰ অন্য মানুহৰ লগত সহজতে মিলিব পাৰে, গ্ৰুপ ৱৰ্ক, কিবা এটা কাম গ্ৰুপত দিলে তেওঁলোকে অতি সহজত মিলিজুলি সেই কাম আগবঢ়াই লৈ যাব পাৰে, সমাজৰ অন্য মানুহৰ লগত মিলিজুলি চলিবলৈ তেওঁলোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, কথা বতৰা ভালকৈ পাতিব পাৰে, লাজ শংকা ভয় আদি নকৰে, সেইটো কোৱা হয় এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি। তাৰ লগতে 2 নম্বৰটো চাওক অন্তৰ্মুখী ব্যক্তিত্ব অৰ্থাৎ ইণ্ট্ৰভাৰ্ট পাৰ্চনেলিটি। আনহাতে অন্তৰ্মুখী ব্যক্তিসকলে আনৰ লগত সহজে মিলিব নোৱাৰে,
তেওঁলোকে অধিক সংবেদনশীল তথা অনুভূতিপ্ৰণ হোৱা দেখা যায়। যিবোৰ অন্তৰ্মুখী থাকে, ইণ্ট্ৰভাৰ্ট পাৰ্চনেলিটি থাকে, তেওঁলোক কি হয় অন্তৰ্মুখী, অৰ্থাৎ তেওঁলোকে নিজৰ মাজতেই ব্যস্ত থাকে। তেওঁলোকে আনৰ লগত মিলিব নোৱাৰে বা সমাজৰ অন্য মানুহৰ লগত মিলিব দিলে তেওঁলোকে সহজতে মিলিব নোৱাৰে। লগতে লাজ, ভয়, শংকা আদি তেওঁলোকৰ মনত যথেষ্ট বেছি পৰিমাণে থাকে। সেইটো কাৰণে তেওঁলোক কি কোৱা হয় ইণ্ট্ৰভাৰ্ট, অৰ্থাৎ অন্তৰ্মুখী। নিজৰ লগতেই তেওঁলোক কি হয় ব্যস্ত থাকে, আনৰ লগত তেওঁলোকে সহজে মিলিব নোৱাৰে। থাৰ্ডটো আছে সেইটো হৈছে উভয়মুখী ব্যক্তিত্ব, অৰ্থাৎ এম্বিভাৰ্ট পাৰ্চনেলিটি। এনে ব্যক্তিত্বৰ অধিকাৰী লোকসকলে সম্পূৰ্ণৰূপে অন্তৰ্মুখীও নহয় বা সম্পূৰ্ণৰূপে বহিৰ্মুখীও নহয়। এইটো হৈছে উভয়মুখী, অৰ্থাৎ উভয়মুখী মানে দুয়ো পক্ষৰ লগত থাকে। তেওঁ সমাজৰ অন্য মানুহৰ লগত বা গ্ৰুপৰ আদি বিভিন্ন সমাজৰ কামত সহজে মিলিব পাৰে, আনৰ লগত সহজে মেলজোল কৰি সমাযোজন ৰাখি তেওঁলোকে কাম আগবঢ়াই নিব পাৰে, বা নিজৰ লগতো তেওঁলোক ব্যস্ত থাকে। নিজকো তেওঁলোকে যিধৰণে গুৰুত্ব দিয়ে বা যিধৰণে নিজৰ কাম কৰিব পাৰে সেইধৰণে অন্য মানুহৰ লগতো মিলি চলিব পাৰে। ঠিক আছে, সেইটো কোৱা হয় উভয়মুখী ব্যক্তিত্ব, অৰ্থাৎ এম্বিভাৰ্ট পাৰ্চনেলিটি। ঠিক আছে, এতিয়া হৈছে মনোবিজ্ঞানী শ্বেলডনে ব্যক্তিত্বক 3 প্ৰকাৰত ভাগ কৰিছিল। সেইকেইটা ক্ৰমে উদৰ প্ৰধান, কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান। ঠিক আছে, ইয়াতে প্ৰশ্ন হৈ পৰে যে শ্বেলডনে ব্যক্তিত্বক কেইটা প্ৰকাৰত ভাগ কৰিছিল, সেইটো হ'ব 3টা প্ৰকাৰত। ঠিক আছে, আপোনালোকে এনেকৈও কুৱেশ্যন আহিব পাৰে, এই 3টা অপশ্যন দিবৰ লগতে আৰু এটা বেলেগ অপশ্যন এটা দি দিব আৰু ক'ব যে কোনটো শ্বেলডনৰ ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়, সেইটো আপোনালোকে তাৰপৰা চুজ কৰিব লাগিব। ঠিক আছে, গতিকে এই 3টা আপোনালোকে মনত ৰখাটো খুবেই প্ৰয়োজন। প্ৰথম হ'ল উদৰ প্ৰদান, অৰ্থাৎ ভিচিৰেটনিয়া। ঠিক আছে, সেইটো দিজ পিপুল উইল হেভ ছফ্ট, ফেট এণ্ড ৰাউণ্ড বডি হেভিং প্ৰিডমিনেঞ্চ অফ abdominal region. They are sociable and relaxed, can be compared to picnic type. তো ইয়াত কৈছে এইসকল লোক কি হয় ছফ্ট হয়, ফেট হয় আৰু ৰাউণ্ড বডি। যিসকল চুটি চাপৰ, গোলমোল হয়, ঘূৰ্ণীয়া টাইপৰ হয়, ধুনীয়া মৰম লগা, তেওঁলোকক কি বুলি কোৱা হয় উদৰ প্ৰধান ব্যক্তিত্বৰ অধিকাৰী বুলি কোৱা হয়। আৰু তেওঁলোক কি হয় ছ'চিয়েবল হয়। ঠিক আছে, ধুনীয়া মানে ছ'চিয়েবল হয়, সমাজৰ যিকোনো কামৰ লগত মিলিব পাৰে, সমাজৰ লগত মিলিব পাৰে। ঠিক আছে, তেওঁলোক মানে কি তেওঁলোকক এক্সট্ৰভাৰ্ট বুলিও ক'ব পাৰি। ঠিক আছে, তাৰপাছত চাওক আৰু তেওঁলোক কৈছে কেন বি কম্পেয়াৰ টু পিকনিক টাইপ। এইটো আমি পাছত পাম, যিটো ক্ৰেটছমাৰ দিছিলে সেই হিচাপে তেওঁলোকক ভাগ কৰা হৈছে। সেইটো চাব, তলত আছে, আলোচনা কৰিম। কায় প্ৰধান, 2 নম্বৰটো হ'ল কায় প্ৰধান, সেইটো হ'ল চমেটনিয়া। কায় প্ৰধান ব্যক্তিসকল দিজ পিপুল আৰ ৱেল বিল্ড উইথ হেভি এণ্ড ষ্ট্ৰং মাছলছ এপিয়াৰ প্ৰিডমিনেণ্টলি। They are physically active, noisy, adventurous by nature, can be compared to athletic type. ঠিক আছে, তেওঁলোক কি কৈছে তেওঁলোক যথেষ্ট ষ্ট্ৰং হয়, মাছল থকা হয়, শক্তিশালী হয় দেখাত, আৰু তেওঁলোক কি ধৰণৰ হয় ফিজিকেলি এক্টিভ হয়, মানে এনি টাইম এক্টিভ হৈ থাকিব পাৰে, যিকোনো কাম সহজতে কৰিব পাৰে, নয়জি হয়, চিঞৰ বাখৰ কৰা, আৰু এডভেঞ্চাৰাছ, যিকোনো দুঃসাহসিক কামত তেওঁলোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে, তেওঁলোকে কৰিব পাৰে। তেনেকুৱা ধৰণৰ লোকসকলক কি বুলি কৈছিল কায় প্ৰধান বুলি কৈছিল। ঠিক আছে, তাৰপাছত চাওক মস্তিষ্ক প্ৰধান, অৰ্থাৎ চেৰেব্ৰটনিয়া। ঠিক আছে, তো দিজ আৰ দ্য পিপল হু আৰ টল, থিন এণ্ড ফ্লেট চেষ্টেড, হেভিং দ্য স্কিন, bones and neural structure predominantly. They are shy, reserved and self-conscious, can be compared with aesthetic type. তো এওঁলোকৰ বিষয়ে কি কৈছিল টল, ওখ হয়, অলপ চেষ্টটো তেওঁলোকৰ মানে ক্ষীণ মিন কৈছিলে, থিন মিন আৰু ওখ, একদম ক্ষীণ লোক যিসকল আছে তেওঁলোকক কি বুলি কোৱা হয় মস্তিষ্ক প্ৰধান ব্যক্তি বুলি কোৱা হয়। ঠিক আছে, আৰু তেওঁলোক স্কিন আৰু বনছ এইবোৰেই প্ৰিডমিনেণ্ট কৰি ৰাখে, মানে তেওঁলোকৰ স্কিন আৰু বনছেই বেছি থাকে আৰু ওখ থাকে, ইমান মাংসপেশী ইমান বেছি থকা দেখা নাযায়। সেইটো কাৰণে আৰু তেওঁলোক কি হয় ৰিজাৰ্ভ আৰু ছেল্ফ কনচিয়াছ হয়, তেওঁলোক শ্বাই হয়, লাজ মনোভাৱ, নিজৰ লগত মিলি থকা আনৰ লগত মিলিব নোৱাৰে, এইবোৰ মনোভাৱৰ বেছি হোৱা দেখা যায়। ঠিক আছে, সহজতে আনৰ লগত মিলিব নোৱাৰে তেওঁলোক, সেইটোৱে। তাৰপাছত চাওক মনোবিজ্ঞানী ক্ৰেটছমাৰে ব্যক্তিত্বক 4টা ভাগত ভাগ কৰিছে। ঠিক আছে, এতিয়া ক্ৰেটছমাৰৰ যিটো 4টা ভাগ আছে সেইটো চাম আমি। প্ৰথমটো হ'ল গোলাকায়, অৰ্থাৎ পিকনিক। দিজ আৰ দ্য পিপল হু আৰ শ্বৰ্ট এণ্ড হেভিং ৰাউণ্ড বডি,
তেওঁ কি কৈছে এওঁলোক কি হয় শ্বৰ্ট হয় চুটি চাপৰ হয় আৰু ঘূৰণীয়া গোলমোল টাইপৰ হয় যিটো আমি আগতে পাই আহিছোঁ ঠিক আছে সেইটো উদৰ প্ৰধান ব্যক্তিৰ দৰে হয় এণ্ড দে উইল হেভ পাৰ্চনেলিটি ট্ৰেইটছ অফ এক্সট্ৰোভাৰ্টছ আৰু তেওঁলোক সহজে কি হয় এক্সট্ৰোভাৰ্ট পাৰ্চনেলিটি অৰ্থাৎ অন্য মানুহৰ লগত সমাজৰ অন্য মানুহৰ লগত সহজে মিলিব পৰা বিধৰ হয় ঠিক আছে তাৰপিছত চাওক দীৰ্ঘকায় অৰ্থাৎ এস্থেটিক দিছ পিপল উইল হেভ এ স্লেণ্ডাৰ অফ স্লিম বডি আৰু এওঁলোকৰ কি হয় যিহেতু দীৰ্ঘকায় লোক থাকে তেওঁলোকৰ বডিটো অলপ স্লিম থাকে ঠিক আছে ধুনীয়া থাকে আৰু দে উইল হেভ দ্য পাৰ্চনেলিটি ট্ৰেইটছ অফ ইণ্ট্ৰভাৰ্টছ কিন্তু তেওঁলোকৰ পাৰ্চনেলিটি ট্ৰেইটছ যিটো আছে সেইটো কি হয় ইণ্ট্ৰভাৰ্ট হয় ঠিক আছে মানে তেওঁলোক নিজৰ লগতেই ব্যস্ত থাকে তেওঁলোক আনৰ লগত সহজতে মিলিব নোৱাৰা বিধৰ হয় ঠিক আছে দীৰ্ঘকায় লোকসকল আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে দীৰ্ঘকায় যিসকল লোক থাকে তেওঁলোকৰ মানে এস্থেটিক লোকসকলে আনৰ লগত মিলিব পাৰে নে নোৱাৰে সেইটো আপোনালোকে কি দিব লাগিব যে নোৱাৰে ঠিক আছে বা তেওঁলোকৰ যিটো ট্ৰেইটছ আছে সেইটো কি পাৰ্চনেলিটি ট্ৰেইটছটো কি হ'ব ইণ্ট্ৰভাৰ্ট নে এক্সট্ৰভাৰ্ট দীৰ্ঘকায় লোকসকল আপোনালোকে দিব লাগিব যে এইটো ইণ্ট্ৰভাৰ্ট হ'ব ঠিক আছে তাৰপাছত চাওক স্থূলকায় অৰ্থাৎ এথলেটিক দিছ পিপল উইল হেভ এ ষ্ট্ৰং বডি তেওঁলোকৰ বডিটো যথেষ্ট ষ্ট্ৰং থকা দেখা যায় শক্তিশালী দে আৰ মোৰ এনাৰ্জেটিক এণ্ড এগ্ৰেছিভ তেওঁলোক যথেষ্ট পাৱাৰফুল এনাৰ্জেটিক এণ্ড একদম এনি টাইম এনাৰ্জেটিক থাকে যিকোনো কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব পাৰে তেনেকৈ কোনো ধৰণৰ ভাগৰ ফিল অনুভৱ নকৰে কষ্ট ফিল অনুভৱ নকৰে আৰু এগ্ৰেছিভ আগবাঢ়ি যায় যিকোনো কামত তেনেকুৱা থাকে দে উইল বি ষ্ট্ৰং এনাফ ডিটাৰমাইণ্ড এডভেঞ্চাৰাছ এণ্ড বেলেঞ্চড তেওঁলোক সকলো ফালৰ পৰা ষ্ট্ৰঙো থাকে ডিটাৰমাইণ্ডো থাকে আৰু এডভেঞ্চাৰাছ যিকোনো এই যে দুঃসাহসিক কামৰ প্ৰতি ক'লোঁ তেওঁলোক কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে আৰু লগতে বেলেঞ্চ থাকে তেওঁলোকে নিজৰ জীৱনটো বেলেঞ্চত কি কৰে আগবঢ়াই নিব পাৰে আৰু দে আৰ কম্পেৰেবল উইথ এম্বিভাৰ্টছ আৰু তেওঁলোকক কি কৰিব পাৰি এম্বিভাৰ্টছ মানে এয়া কোনো নহয় উভয়মুখী ব্যক্তিত্ব যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ লগত তেওঁলোকক তুলনা কৰিব পাৰি তাৰপিছত অন্তিমটো হ'ল বিকৃতকায় ডাইচপ্লাষ্টিক দিছ পিপল উইল হেভ আনপ্ৰপৰ্চনেট বডি এণ্ড ডু নট বিলং টু এনি অফ 3 টাইপছ মেনশ্যন এবাভ কৈছে তেওঁলোকৰ বডিটো কি হয় আনপ্ৰপৰ্চনেট ইমান ধুনীয়া আৰু ধুনীয়াকৈ মিলা নহয় ঠিক আছে ধুনীয়া বেলেঞ্চত নাথাকে মানে সেইটো কথা কৈছে আৰু তেওঁলোকক সেই ওপৰৰ তিনিটাৰ ভিতৰত এটাতো তেওঁলোকক কি কৰিব পাৰি নোৱাৰি মিলাব নোৱাৰি এটাৰ লগতো মিলাব নোৱাৰি দিছ প্ৰপৰ্চন ইজ ডিউ টু হৰমনেল ইমবেলেঞ্চ আৰু এইটো যিটো ডিছপ্ৰপৰ্চন আছে ঠিক আছে সেইটো কিহৰ কাৰণে বুলি কৈছে অমিলটো সেইটো হৈছে যে হৰমনেল ইমবেলেঞ্চৰ কাৰণে হৰমনেল প্ৰব্লেমৰ কাৰণেহে এইটো হোৱা দেখা যায় বুলি কৈছে লগতে দেয়াৰ বিহেভিয়াৰ এণ্ড পাৰ্চনেলিটি আৰু অলছ' ইমবেলেঞ্চ সেইটো কাৰণে সিহঁতৰ বিহেভিয়াৰ আৰু পাৰ্চনেলিটিও কি হয় ইমবেলেঞ্চ হয় মানে সিহঁতে সহজতে মানুহৰ লগত মিলিব নোৱাৰে কথা বতৰা নাপাতে চাই টাইপৰ হয় আৰু তেনেকুৱা যিবোৰ অসুবিধা আছে মানে সমাজত সহজে নিজৰ ব্যক্তিত্ব প্ৰকাশ ঘটাব নোৱাৰে তেনেকৈ তো আশা কৰিছোঁ আপোনালোক ভাল লাগিছে তো আজিৰ কাৰণে ইমানে ধন্যবাদ